ওয়েলকাম বেক টু আমাৰ ভ্লগছ। আজি আকৌ এটা নতুন ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি আছে আমাৰ লগত দাস, আছো নিতুল, কলিতা আছো আমি। তো আজি মানে এটা বহুত ডাঙৰ কথা হ'ল। মানে মোৰ মোবাইলটো গেল ফাইনেলি। গেল মানে এই ডিসপ্লেত কিবা এটা আজ হৈছে, এইডাল হালধীয়া আজ হৈছে। এই চিন নাপাই দে, নাপাই নাজানো, মোবাইল নাই আমাৰ। ঠিকেই। তো বুকত যাই আছো, জোর করে মানে ওয়ারেন্টি আছে, ওয়ারেন্টি ক্লেম কৰিম। ক্লেম হয় না নহয় নাজানো, ডিসপ্লে গেলি কিন্তু যাম আৰু সুধিম দোকানত। সবখিনি কৈ আছোঁ, চাই থাকক ভিডিঅ'টোত। আপোনালোকৰ যদি কাৰোবাৰ এনেকুৱা হৈছে, ওৱান প্লাছত যে আহে যে সেই গ্ৰীণ লাইনডাল, মোৰ ইয়েলো লাইন আহিছে। তো সবখিনি কম, চাই থাকক আপোনালোকে। ভিডিঅ'টোৰ জৰিয়তে চব গম পাব। মোৰ গোলাবী লাইন আহিব 2 দিন পিছত, আহিব দে। ঠিকেই আহে বুকত আছে আমাৰ কিবা চেণ্ডেল ল'ল আৰু কিবা ল'বা গৈছে আৰু লোৱা কি লোৱা আৰু কাক লাগে আপিতে মানে নিব দিছে। ঠিক আছে দে, দেখছা গাইছ, আপিক লগি চেণ্ডেল ল'বা, কিবা কয় চেণ্ট ল'বা পাৰে। 10 টকাৰ পানী পুৰি খোৱা পাতিছোঁ। পানী পুৰি খোৱাটো হা, এই সৰুজনী হৈ 10 টকা এটা পানী পুৰি খোৱা পাতিছিলোঁ, তুই চেণ্ট লৈছা। আপি নেকি তুই যে খাৱা টেঙা মাছ? আপি নেকি তুই চেণ্টে লোৱা? আপি চেণ্ট লয় নেকি? আপাৰ চেণ্ট লয়? আপিহে পানী পুৰি, আপাহে পানী পুৰি নহয়, আপাৰ গন্ধ বেছি। হ'ব দে বুজি এটা নাম্বাৰ বুকত আছোঁ। তো চাই থাকোঁ। তো আহিলোঁ মানে ফুচকা খাব নাপায় বুলি এবাৰ আইচক্ৰীম খাই, এই আইচক্ৰীম দোকান থৈছে। তাকো আমুলৰ আইচক্ৰীম ইমান দামী হৈছে নে? এই হাতত এটা 1 টকা নহয় হৈছে। আমুলৰ আইচক্ৰীম কিনিছে এখানে 30-40 টাকা লাগব এটা আইচক্ৰীমৰ দাম। দে আৰু কি কম, উপায়টো নাই। তো মানে আইচক্ৰীম নাপালোঁ আৰু ঠাণ্ডাকৈ খাই দিলোঁ, মানে স্প্ৰাইট খাই দিলোঁ। মানে আইচক্ৰীম দোকানখন আইচক্ৰীম নাই, এটাই আছে আইচক্ৰীম, সেইটো আমি নাখাওঁ। তো মোবাইলটোৰ কথাটো এতিয়া আপোনালোকক কৈ আছে। ভাষণটো ভালকৈ দি ভাষণ দি তো ডাইৰেক্ট কওঁ না ভাষণটো মানে ভাষণ নিদিওঁ দে, ভালকৈ কওঁ। তো মানে মোবাইলটো ছাৰ্ভিচ চেণ্টাৰ যাব লাগিব, মানে এতেও কৰি দিব, মানে এতে কৰি দি মানে বহুত দিন লাগব বোলে আহি পাওঁতে। চ' কালি পৰহিৰ ভিতৰত মোক যাব দিছে। তেতিয়া মই কালি পৰহিৰ ভিতৰত নাযাব পাৰোঁ, বেলেগ দিনাও যাব পাৰোঁ। মোৰ কথা এতিয়া 1 মাহ ৱাৰেণ্টি আছে আৰু 1 মাহ। আজি কেই তাৰিখ? 1 মাহৰ অলপ কম। মে'ৰ 4 তাৰিখক লাগি আছে। আৰু একবাৰ গেছিলোঁ আমি, আৰু একবাৰ ইয়াৰ আগৰ মোবাইল এটা ছাৰ্ভিচ চেণ্টাৰত দিছিলোঁ, পল্টন বজাৰ। কিবা ঘটনা নাছিলোঁ, মানে ইউটিউবত খৰচ দিয়া নাছিলোঁ। তো খৰচ দিলে কিন্তু ভাল হ'ল হয়, সেইগিলা গম পালোঁ মানে। গম পাল হয় কিমান কি খাইছোঁ। ঠিকেই খাৱাটো মানে আগেই। তো গোটেইখিনি গম পাব দে। ছাৰ্ভিচ চেণ্টাৰ কোনদিনা যাম পিছত ক'ম, আজি ডেটটো ঘোষণা নকৰোঁ, কিঠান যাং নিজেৰে ঠিক হোৱা নাই। তো সেয়ে আৰু কথাটো, ইয়েলো লাইনডাল আছে। বলক ঘৰতে যাই থাকোঁ আজি। ইয়াত তেতেলি নেকি দেখা এইবিলাক খাবি? তেতেলি নেকি? ঠিকেই হয় তেতেলি চালা মৰবি মা খাই। তেতেলি নহয়, কিবা গাছৰ হেৰি জিকা খা না, তুই জিকা খা। গুটিটো তেতেলিৰ গুটি মিলিয়ে খোৱাৰ নামতে কোনোবাদিন যাব আৰু দে চব আপিগিলাই ভালকৈ জানে না, দেখা খাই থাকে। অঁ ঠিকেই। তো বকৰ পৰা আহি কিনে আমি মানে আমাৰ গাঁৱৰ কাৰ্যালয়ত আহি গ'লোঁ। কাৰ্যালয়ত মানে বিহু নিমন্ত্ৰণ দি আছে নেকি দেখা? অঁ বিহু মানে এই পোষ্টাৰখন জুম কৰি দেখাই পোষ্টাৰ চিনি নাপালে হ'ব, আমি বেলেগ দিনা দেখাই হ'ব, বেলেগ দিনা দেখা হ'ব। আজি বিহু হ'ল আমাৰ 28 এপ্ৰিল, 15 বহাগ। সকলোৱে আহিব। আজি নিমন্ত্ৰণটো দি দিলোঁ আৰু আহি কিনে ডাইৰেক্ট আমাৰ বিহুৰ কাৰ্যালয়টোত যাব, য'ত আমি ক্ৰিকেট খেলাম। অঁ য়েছ, তাতে বিহু হ'ব। কালি দেখাব, কালি ভ্লগত দেখাব। বাকী আজি আৰু কি কৰিব? বহুত দিন ভ্লগ দিয়া নাছিলোঁ, বহুত কাৰণ আছে এইগিলা, মই কৈ থাকিব নোৱাৰোঁ। আজি দিলোঁ আৰু বহুত দিন। য়েছ আৰু আজি যে ঘৰে ঘৰে যাব যাবি না? কি হয় দেচোন দে, মোৰ ঠিক নাই দিয়া। মই গ'লে মানে ভ্লগটো শেষ নকৰোঁ, মানে ভ্লগটো শেষকৈ কৈ দিয়া ভাল হ'ব দিয়া। ইমান দীঘলকৈ নাথাকোঁ, আপোনালোকক বৰিং নকৰিম। মানে আমাৰ মনজিতৰ চেনেলটোৰ বিষয়ে আগৰ ভিডিঅ' যোনে চাইছে গমেই পাইছে। কৈ দিয়া অলপ। মানে মই বহুত চেষ্টা কৰিলোঁ, চেনেল এটা নাহিল, জিমেইলখন মানে কাটা খাই গৈছে। আনবাই নলোঁ, মানে বহুত চেষ্টা কৰি ৰিকভাৰ কৰিব নোৱাৰিলোঁ। তো সেইকাৰণে ভাবিছোঁ এটা চেনেল খুলি দিলি লিংকটা দি দিম। প্ৰমোশ্যন মাৰা নাই, মাৰবা লাগিব কিন্তু কিবা দিবি। ঠিকেই, মানে সেই আৰু মানে এটা নতুনকৈ খুলি দিম। ঠিকেই মই শুনা নাই দে কাইছে। আজি হ'ব দে, আজি ভক্তি খিনিছোঁ। ভক্তি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। গাড়ী